অভিনেতা সিদ্ধাৰ্থ শৰ্মা ওৰফে কে ছাৰৰ খবৰটো বাৰু আপোনালোকে পালেনে? এই মুহূৰ্তত আহি পৰিছে জনপ্ৰিয় অভিনেতাজনৰ এটি ভাল খবৰ। আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, বেহাবাৰী আউটপোষ্টৰ কে ছাৰ ওৰফে সিদ্ধাৰ্থ শৰ্মাৰ এই মুহূৰ্তত আহি পৰিছে এটি ভাল খবৰ। এই ভাল খবৰটো তেখেতে নিজেই সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে। পোনপ্ৰথমে এটি কমেণ্ট কৰি জনাব, জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাক আপোনালোকে কেনে পায়, তেখেতৰ অভিনয় চাই কেনে পায়, নিশ্চয় এটি কমেণ্ট কৰি জনাব। হয়, অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মালৈ পোনপ্ৰথমে যাচিছোঁ আমি হিয়া ভৰা শুভেচ্ছা। তেখেতৰ ভাল খবৰটো হৈছে যে তেখেতে প্ৰথমবাৰৰ বাবে এখন মিচিং অসমীয়া ছবিত অভিনয় কৰিব। এই কথা তেওঁ নিজেই সামাজিক মাধ্যম যোগেদি অনুৰাগীসকলক জানিবলৈ দিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।